বন্ধুসকল কেশৰ যি হৈছে বিশ্বৰ আটাইতকৈ দামী মছলা কিন্তু আপোনালোকে জানেনে ইয়াৰ মূল্য কিয় ইমান বেছি যদি নাজানে আজি এই ভিডিঅ'টো একদম শেষলৈ চাব বুলি আশা কৰিলো হেল্ল' বন্ধুসকল মই হৈছে ইন্দ এন আপোনালোকে চাইছে আপোনালোকৰ প্ৰিয় চেনেল আছাম ইন্দ তেন্তে বলক আজি এই ভিডিঅ'টো আৰম্ভ কৰো কেশৰ হৈছে ক্ৰকাছ চেটিভাছ ফুলৰ পৰা আহৰণ কৰা এবিধ মছলা যাক সাধাৰণতে কেশৰ ক্ৰকাছ বুলিও কোৱা হয় ইয়াৰ সূতা আৰু ষ্টাইলবোৰ মুখ্যতঃ খাদ্যত কালাৰিং আৰু সিজনিং এজেন্ট হিচাপে কাম কৰে কেশৰ যাক ইংৰাজীত কোৱা হয় saffron ইয়াৰ নাম লেটিন শব্দ সাফ্ৰা নামৰ পৰা আহৰণ কৰা হৈছে কিছুমানে এইটো বিশ্বাস কৰে যে ইয়াক আৰবী শব্দ জাফ্ৰনৰ পৰা আহৰণ কৰিছে যাৰ অৰ্থ হৈছে হালধীয়া কেশৰক কাপোৰৰ ৰং আৰু সুগন্ধি হিচাপেও ব্যৱহাৰ কৰা হয় বিশেষকৈ ভাৰত আৰু চীন দেশত কীটনাশক হিচাপেও ব্যৱহাৰ কৰা হয় আধুনিক ঔষধে কেশৰক সক্ৰিয় এন্টি মিউটাজেনিক ইমিউন মডুলেটৰ এন্টি ডিপ্ৰেজেন্ট এন্টি অক্সিডেন্ট আৰু যৌন উদ্দীপক হিচাপে আৱিষ্কাৰ কৰিছে লগতে ই বদ হজম উচ্চ ৰক্তচাপ গেছ আৰু খজুৱতিৰ দৰে ৰোগত সহায় কৰে বুলি বিশ্বাস কৰা হয় কেশৰৰ মুঠ বিশ্ব উৎপাদন প্ৰতি বছৰে প্ৰায় 300 টন ইৰাণ ভাৰত স্পেইন আৰু গ্ৰীচ হৈছে মুখ্য কেশৰ উৎপাদনকাৰী দেশ য'ত ইৰাণে সৰ্বাধিক এলেকা দখল কৰিছে বিশ্বৰ কেশৰ উৎপাদনৰ প্ৰায় 80% অৰিহণা যোগাইছে ভাৰতবৰ্ষৰ দ্বিতীয় নম্বৰত আছে ভাৰতে 7% অৰিহণা যোগাইছে কেশৰৰ আকৰ্ষণীয় স্বাস্থ্য লাভালাভবোৰ হৈছে ই এক শক্তিশালী এন্টি অক্সিডেন্ট মনোভাৱ উন্নত কৰে আৰু হতাশাজনিত লক্ষণবোৰৰ চিকিৎসা কৰে লগতে ইয়াৰ কৰ্কট ৰোগৰ সৈতে যুঁজ দিয়াৰ গুণাগুণো আছে কামোদ্দীপক হিচাপে কাম কৰে ভোক হ্ৰাস কৰে আৰু ওজন হ্ৰাস কৰাত সহায় কৰে আৰু ইয়াক আহাৰত যোগ দিয়া অতি সহজ প্ৰাচীন গ্ৰীক আৰু ৰোমানসকলে ইয়াক সুগন্ধি হিচাপে ব্যৱহাৰ কৰিছিল আৰু 1550 দশকৰ পৰা চীনৰ চীনা মেটেৰিয়া মেডিকাত কেশৰৰ কথা উল্লেখ কৰা হৈছে ইয়াক তৈয়াৰ কৰিবলৈ ফুলৰ সৰু অংশ ব্যৱহাৰ কৰা হয় আৰু আপোনালোকে শুনি আচৰিত হ'ব যে 1 পাউণ্ড কেশৰ মছলা তৈয়াৰ কৰিবলৈ ৭৫,০০০ কেশৰ ফুলৰ দৰকাৰ হয় আৰু লগতে ইয়াৰ শস্য চপোৱাৰ কামো হাতেৰে কৰোৱা হয় বন্ধুসকল আপোনালোকে চাগে গম পাইছে ই বহুতো গুণৰ অধিকাৰী লগতে বিশ্বত অতি কম মাত্ৰাত ইয়াৰ উৎপাদন কৰা হয় তেন্তে বন্ধুসকল আপোনালোকে ভাবিব পাৰে যে ই কিমান মূল্যৱান তেন্তে বন্ধুসকল আজি ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্ট কৰিব নাপাহৰিব চেনেলটোলৈ যদি নতুনকৈ আহিছে চেনেলটোক ছাবস্ক্ৰাইব কৰি যাব লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু মোৰ আগৰ ভিডিঅ'বোৰ চাব বুলি আশা কৰিলোঁ তেন্তে বন্ধুসকল আজিলৈ ইমানেই টেক কেয়াৰ পিছ জয় অসম বাই বাই গাইজ